মৰণফত পৰিণত হৈছে দুখনকৈ কাঠৰ দল। উন্নয়নৰ নামত ফফলা স্বৰূপ গোৱালপাৰা পশ্চিম সমষ্টি, চৌদিশে উন্নয়নৰ শ্লোগান। কিন্তু কিমান উন্নত হৈছে গোৱালপাৰা পশ্চিম সমষ্টি? আজি আমি দেখুৱাম গোৱালপাৰা পশ্চিম সমষ্টিৰ আন এক জিয়া ছবি। প্ৰথমে চাওক এই দৃশ্যসমূহ। এই দৃশ্যসমূহ চোৱাৰ পিছত আপোনাক হয়তো দুনাই ক'ব নালাগে গোৱালপাৰা পশ্চিম সমষ্টিৰ উন্নয়নৰ কথা। দুটা গুৰুত্বপূৰ্ণ দলং, এটা বাবৰভিটাৰ পৰা হাতীচিলা মুছলিম পাৰালৈ আৰু আন এটা হাতীচিলা মুছলিম পাৰাৰ পৰা দাইৰাৰ পাৰলৈ যোৱা দলঙৰ এনে পুতৌ লগা দৃশ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক। এই বিষয়ে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক বহুবাৰ অৱগত কৰাৰ পিছতো গুৰুত্ব দিয়া নাই বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে, যাৰ ফলত ভুগিব লগা হৈছে সাধাৰণ ৰাইজ। ক'ত গ'ল উন্নয়নৰ শ্লোগান? হঠাতে ঢাক বজোৱা চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি। অকল ভোটৰ সময়ত ভোটাৰ ৰাইজৰ কাষত লুটি বাগৰ মাৰা জনপ্ৰতিনিধিসকলৰ চকুত নপৰে নেকি এইসমূহ দৃশ্য? নে দেখিও চকু মুদা কুলিৰ ভাও ধৰে জনপ্ৰতিনিধিসকলে? মইতো এয়া হাতীচিলা ঘনাৰ পৰা LP স্কুলত শিক্ষকতা কৰোঁ। প্ৰায় 5 বছৰমান ইয়াৰ পৰা কৰি আছোঁ। মানে এইখিনি অহা যোৱা কৰোঁ। মোৰ ঘৰ এই ধামৰ গাঁও পঞ্চায়তৰ। ৰাস্তা এইটোৱে মোৰ। গতিকে বহুত অসুবিধা হয় কেতিয়াবা, দলংখন লৰে, ভয় লাগে কেতিয়াবা। আৰু এইখন অঞ্চলত বাবৰভিটা ইয়াত হাইস্কুল আছে। আমাৰ এই হাতীচিলাৰ যিমান স্কুল ছাত্ৰ ছাত্ৰী হাইস্কুলত পঢ়ে ইয়াতে, এই অহা যোৱা কৰিব লাগে। এইটোৱে মানে এইটোৱে মানে মেইন ৰাস্তা এইখনে নহ'লে মানে তাৰ বেলেগ ৰাস্তা নাই ইয়াতে। এইখন ৰাস্তা হ'লে ভাল হয়। চৰকাৰ আমি বিভাগত আবেদন কৰোঁ এইখিনি ৰাস্তা যাতে সোনকালে হয়, তেতিয়া আমাৰ এই অঞ্চলৰ সকলো ৰাইজৰ বা ছাত্ৰ ছাত্ৰীৰ মানে আমাৰ সুবিধা। গাঁও পঞ্চায়তৰ হয়তো মেঘালয়ৰ পৰা ঝৰ্ণাই নদী হাটা ব্ৰিজ নাথাকাৰ কাৰণে বিৰাট অসুবিধা হয়। তাৰ ভিতৰত আমি MLA ছাৰক ৰছিদ মণ্ডলক একবাৰ অৱগত কৰাইছোঁ, সিহঁতক চেষ্টা কৰিছে নাপায়। সেইকাৰণে আমাৰ ৰাইজৰ অনুৰোধ যাতে চৰকাৰে আমাৰ এই ব্ৰিজটা সোনকালে কৰি দিয়ে। তাৰমানে হাতীচিলাৰ পৰা ল'ৰা ছোৱালী হয়তো বাবৰভিটা হাইস্কুলত যায়, বাচ্চা মাছে বিৰাট অসুবিধা, কেতিয়াবা যাবও নাপায়, মানে ভয় খায়। সেইকাৰণে চৰকাৰৰ অনুৰোধ এই ব্ৰিজটা সোনকালে হ'ব লাগে। বাঁশবাৰী পঞ্চায়ত গ্ৰাম দাৰিৰ পাৰ, দাৰি নদীৰ ওপৰত এটা হাতীচিলা যোৱা ৰাস্তা, ব্ৰিজ আছে, কাঠৰ ব্ৰিজ। ব্ৰিজটোৰ অৱস্থা বিৰাট বেয়া। আজি বহুত বছৰ ধৰি মানে মেজাৰমেণ্ট লৈ যায়, কিন্তু চেংচন নিদিয়ে, কাঠৰ ব্ৰিজহে দিয়ে। স্থানীয় বিধায়ক এই আজি কেইদিন 5-6 দিন হ'ল না, 5-6 দিন হ'ল বিধায়ক আহিছিল ৰছিদ মণ্ডল, তাক দেখাই দিয়া হৈছে। সি কৈছে যে বৰ্তমানতো কোনো চেংচন নাই, মই চেংচনটো ধৰিম আৰু কি। এনেকুৱা ব্ৰিজৰ অৱস্থা, মানুহ অহা যোৱা কৰাৰ কাৰণে বিৰাট অসুবিধা আৰু কি। দাৰিৰ পাৰৰ বহুতগিলা ল'ৰা ছোৱালী হাতীচিলা স্কুলত যায়, মোটামুটি 1 কিলোমিটাৰ দূৰ। এই বানপানীৰ সময়ত সিহঁতে নৌকা দি আহিব লগা হয়। চৰকাৰৰ ওপৰত আমি এইটোৱে দাবী জনাওঁ যে আমাৰ এই দলংখন পকীকৰণ কৰি দিয়ে যেন, আমাৰ যাতায়াতৰ সুবিধা কৰি দিয়ে যেন।